মানুহৰ অশান্তি হৈ গৈছে চাৰিওফালে বস্তুৰ যি মূল্য বৃদ্ধি হৈছে চাৰিওফালে বস্তুৰ যি মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিত মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে সেয়া হিন্দু হোক সেয়া মুছলমান হোক সেয়া খ্ৰীষ্টান হোক সেয়া জৈন ধৰ্মৰ মানুহ হোক সেয়া শিখ হোক বা সেয়া পাৰ্চী ধৰ্মৰ মানুহ হোক সব ধৰ্ম সব জাতিৰ মানুহে এটাই কৈছে যে ইহঁতক কেতিয়াকে খেদিব পাৰিব আপোনালোকে সবে মানুহৰ অশান্তি হৈ গৈছে চাৰিওফালে বস্তুৰ যি মূল্য বৃদ্ধি হৈছে চাৰিওফালে বস্তুৰ যি মূল্য বৃদ্ধি হৈছে সেই মূল্য বৃদ্ধিত মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে আজি বিজেপিয়ে কৈছে যে আমি সব মানুহকে 1250 টকা দিছো সব মানুহক বৰ দিয়াই নাই অৰুণোদয় দিছো গতিকে মানুহে আমাকে ভোট দিব হেতুটো আমাৰ ৰাইজৰে টকা আমি অৰুণোদয় লৈছো কিন্তু বিজেপিক আমি ভোট নিদিওঁ আমাৰ শান্তি নাইকিয়া কৰি দিছে সব মানুহে কৈছে মই সেইকাৰণে আপোনালোকৰ লগত সিধা সিধিকে এটা কথা পাতিবলৈ আহিছো যে 2026 চনত আমি